আজি 26 জানুৱাৰীৰ শুভেচ্ছা জনাইছোঁ সকলোকে। আজি আমাৰ বাবে প্ৰথমত গৌৰৱান্বিত এটা দিন আৰু সকলোৱে আমি দেশৰ বাবে কৰি যাম বুলি শপত গ্ৰহণ কৰাটো আজিৰ দিনৰ আমাৰ গুৰুত্বপূৰ্ণ এটা কৰ্তব্য আৰু সেই মৰ্মে আমি আজি গণতান্ত্ৰিক দেশৰ আমি নাগৰিক। আজিৰ এই যেটো মই আছোঁ আজি ইয়াত থিয় হৈ থকাৰ প্ৰধান কাৰণ হৈছে মোৰ মা দেউতা। মই প্ৰথমতে মোৰ মা দেউতাক শতকোটি প্ৰণাম জনাইছোঁ। তেওঁলোকে আছিল বাবে মোক সহায় কৰিছিল বাবে তেওঁলোকে মোক আগুৱাই যোৱাৰ আশা দিছিল বাবে মই ইমানখিনি কৰিব পাৰিছোঁ। আৰু তাৰোপৰি আমাক যিখিনি মানুহে সাহস উৎসাহ দিছে তেওঁলোককো মই নমস্কাৰ জনাইছোঁ। ইয়াত মোক সাহস অনুপ্ৰেৰণা দিয়াসকল হ'ব চাগে সকলো নাই, তথাপিও মোৰ অন্তৰৰ পৰা ধন্যবাদ থাকিল। মই ভাবোঁ জীৱনত উন্নতি কৰিবলৈ হ'লে নিজকে নিজে গঢ়িব লাগিব। আমি যদি নিজকে কৰিব নোৱাৰোঁ তেনেহ'লে কেতিয়াও উন্নতি কৰিব নোৱাৰোঁ। মানুহে সদায় ক'ব তুমি এইটো কাম নকৰিবা, তুমি সেইটো নকৰিবা, তুমি সেইটো কৰিলে বেয়া, এইটো কৰিলে বেয়া, কিন্তু নিজৰ মন্তব্য যিটো তাৰ উপৰি মা দেউতাই যিটো কয় সেইটো আমি মানি চলিব লাগিব, তেতিয়া আমি সঠিকভাৱে উন্নতি কৰিবই পাৰিম। আৰু সেই অনুযায়ী মই আগুৱাই গৈছোঁ। মোৰ পৰিয়ালৰ সকলোৱে, মোৰ 2 বা ইয়াত আছে, তেওঁলোকে মোৰ জীৱনৰ দ্বিতীয় মাতৃ সৰু। হ'ব চাগে বহুত সময়ত এনেকুৱা দুখৰ সময় আহিছে, কিন্তু তেওঁলোকৰ কাৰণে মই ইমানখিনি কৰিব পাৰিছোঁ আৰু ময়ো যাতে বেলেগৰ কাৰণে কিবা কৰিব পাৰোঁ সেয়া আপোনালোকে আশীৰ্বাদ কৰিব। জীৱনত বহুতো আশা থাকে আৰু সেই আশাবিলাক আমি পূৰণ কৰিবলৈ হ'লে আমি চেষ্টা কৰিব লাগিব। আৰু সেই চেষ্টাৰে মই সৰুৰে পৰা ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিখিনি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধি যেতিয়া মই শুনিছিলোঁ তেতিয়া মোৰ সপোন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিচিনা কবি হ'ম বুলি। সৰুৰে পৰা মই ডায়েৰী কবিতা এনেকুৱা লিখিছিলোঁ। এনেকুৱা অৱস্থাত আছিল যে এটা ভাল কিতাপ ৰাখিছে লিখি ৰাখিম তেনেকুৱা নাছিল। বৰষুণ পৰিছিল, তিতি গৈছিল, সেইখিনি মোৰ শেষ নাই। নিগনিয়ে কাটি চিঙি নাই কৰি দিছে, মোৰ লিখনি এনেকুৱা আছিল। সেইখিনি গ'লগৈ, কিন্তু তথাপিও মই চেষ্টা কৰিছোঁ আৰু নিজৰ চেষ্টাৰে মই সফল হৈছোঁ আৰু মা দেউতাৰ আশীৰ্বাদৰে। আৰু সেইখিনি গৰ্বৰে মই ক'ব পাৰিম। আৰু মই ইয়াত থিয় হৈ মই সকলোকে ক'ব পাৰিম যে সাহিত্য এনে এটা জগত যি জগতত শান্তি দিয়ে। কি ক'ম, বেলেগ জগততকৈ অন্যান্য। এখন গামোচা, এই গামোচাখন আমি কিনিও পিন্ধিব পাৰোঁ, কিন্তু এই গামোচাখন কোনোবা এটা মঞ্চত দিয়া আমাৰ কাৰণে কিমান ডাঙৰ কথা সেইখিনি ভাষাৰে বুজাব নোৱাৰা। মানুহে কয় যে ইমান দূৰত এটা গামোচাৰ কাৰণে, কিন্তু এই গামোচা আমাৰ কাৰণে ভাবি যিজনে বুজে সেইজনেই বুজিব। সাহিত্যৰ লগত এই গামোচাৰ সম্পৰ্ক আছে। আমাৰ জুবিন দাই কৈছিল যদি কিতাপ নপঢ়ে তেনেহ'লে গামোচাৰ মৰ্ম নাই। আমি যদি অসমখনৰ বিষয়ে যদি নাজানো তেনেহ'লে আমি এখন গামোচা পঢ়িও আমাৰ লাভ নাই বা গামোচাৰে এখন মঞ্চ সজায়ো লাভ নাই। আমি সেই সাহিত্য, এই সংবিধান, এই সংস্কৃতি সেয়া জীয়াই ৰাখিব লাগিব। হয়, আমি ধৰা বেলেগ সংস্কৃতিও পৰিধান কৰিব পাৰোঁ, চৰ্চা কৰিব পাৰি, কিন্তু প্ৰথম কথা হ'ল যে আমি মাতৃ। মোৰ মা যেনেকৈ মোৰ মাতৃ সৰুৰে পৰা ডাঙৰ কৰিছে, আমাৰ অসমখনো তেনেকুৱা মাতৃ আৰু সেই মাতৃক আমি জীয়াই ৰাখিব লাগিব প্ৰথম কথা। এতিয়া যদি মই মাক চিনি নাপাওঁ, এতিয়া মাহীৰ ঘৰত বেছি থাকোঁ, তেনেহ'লেতো নহ'ব। আমি মোৰ মায়ে মোক জন্ম দিছে, তেনেকুৱা মোৰ অসমখনেও আমাক জন্ম দিছে। সেই অসমখনক আগতে জানিব লাগিব। মই আজি ইয়াতেই ক'ম যে সকলো ল'ৰা ছোৱালীক মই ক'ম যে অসমীয়া মিডিয়ামত পঢ়াব লাগে। ইংলিছ মিডিয়ামত ধৰা অসমীয়া মিডিয়ামত পঢ়ালে কি হয়, ইংলিছ এটা ছাবজেক্ট আছে, সেইখিনি শিকি ল'ব পাৰিব। কিন্তু ইংলিছ মিডিয়ামত যিখিনি ল'ৰা ছোৱালী পঢ়ে তেওঁলোকে অসমীয়াত নামো লিখিব নোৱাৰে। মইতো সৰুৰে পৰা বেংগলী মিডিয়ামত পঢ়িছিলোঁ ক্লাছ 10 অবধি, তাৰপিছত মই ইংলিছ মিডিয়াম, কিন্তু অসমীয়া মই ইলেক্টিভ ছাবজেক্ট ক্লাছ 9 আৰু 10ত আছিল, তাৰ পৰাই মই শিকিছোঁ। কিন্তু মোৰ ফাৰ্ষ্ট ইয়াৰৰ পৰা যিখিনি ইংলিছ মিডিয়ামত পাইছোঁ তেওঁলোকে নামো লিখিব নোৱাৰে, পঢ়িব নোৱাৰে, কেৱল তেওঁলোকে বেংগলী হয়, তাৰ কাৰণে বেংগলী ভাষাটো ক'ব পাৰে। শুদ্ধ নোৱাৰিলেও যিখিনি মাতৃভাষা